বাণিজ্য মেলা আৰু বাণিজ্য মেলাৰ এইখন হ'ল শ্ৰীকৃষ্ণ গোবৰ্ধন সুন্দৰ আহি Hi guys, welcome back to my channel MKD Vlog. So guys, আজি যাইছো নলবাৰীক ৰাস চাবলৈ আৰু ৰাসত কেনেকুৱা পৰিৱেশ হয় কিমান মানুহ হয়তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম মই অলপ কৰি হলো দেখাবলৈ চেষ্টা কৰিম সকলো সো বলক আমি বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো আৰু একেলগে লগ পাম তাতে বলক যাও এতিয়া বৰ্তমান গাড়ী পৰা নামিলো এই আমাৰ এইখন গাড়ী এইটো নুৰুল ভাই নুৰুল মা দেখাই নাই মোক কেনাই দিয়া মজা পঙ্গাস আমি নলবাৰী ৰাখছাম এতিয়া ৰাখছা পাইছো নলবাৰী গেটটোতে কি সুন্দৰ কৰি সজাইছে এই গেটটো বহুতেই ভাল লাগিছে তো আমি এতিয়া খোজকাঢ়ি যাই আছো আৰু যাই থাকিলে আপোনালোকে বহুকেইটা গেট দেখিব ইয়াতে এইফালে লাইট পুৰা ৰাস্তাতে পুৰা লাইট লগাই দিছে আৰু এইফালে আছে এটা পুৰা কি সুন্দৰ গেট পুৰা এইটো হ'ল তো বহুত জেগা খোজকাঢ়ি আহি এতিয়াও পোৱাই নাই আৰু কিমান খোজ কাঢ়িব লাগিব কেনাই আই মাতে আহি পালো আৰু মানুহ চাওক না লাখ মানুহ মানুহৰ কাৰণে যাবই পৰা নাই বহুত হেঁচা ঠেলা পুৰা লাখ মানুহ আছে ইয়াতে বহুত মানুহ চাওক না হেঁচা ঠেলাত পুৰা একদম যাবই পৰা নাই হেঁচা ঠেলাৰ ভিতৰত তথাপি আহি পালো এইটো ব্ৰিজ আৰু ভিতৰত সোমাব পৰা নাই এইটো মন্দিৰ এতিয়া আমি ভিতৰত সোমাই যাওঁ আপোনালোকক গোসাঁইবিলাক দেখাইছোঁ ভালদৰে এইখনেই হ'ল বৃন্দাবন শ্ৰীকৃষ্ণৰ তো এইটো হ'ল মেইন মন্দিৰ কি সুন্দৰ কৰি সজাইছে লাইট তো এইফালে আছে গোসাঁইবিলাক চাই লওঁ এবাৰ বিষ্ণু এইখন আশ্ৰম এইখন হ'ল শ্ৰীকৃষ্ণ গোবৰ্ধন সুন্দৰ আহি তো এইফালে হ'ল সাগৰ মন্থন আৰু দেৱদত্তই মিলি সাগৰ মন্থন কৰিছিল আৰু ইয়াৰ পৰা মা লক্ষ্মী জন্ম হৈছিল ইটো ফালে আছে গ্ৰন্থমেলা কিতাপৰ ভঁৰালে কিন্তু কিতাপৰ দোকানত কোনো মানুহ নাই কিতাপ পঢ়া মানুহ বহুত কম
আহিলোঁ হেঁচা ঠেলাৰ ভিতৰতো আমি দেখালোঁ আপোনালোকক যিমান পাৰে সিমানেই দেখাইছোঁ আৰু এতিয়া বৰ্তমান আমি চকৰি য'ত ঘূৰাই আৰু তাতে যাইছোঁ অলপ আমি যাইছোঁ এতিয়া বৰ্তমান সেইটো চাই থাকক আপোনালোকে মোৰো ভাল লাগিল লগ পাই ইমান মানুহৰ মাজত লগ পালোঁ এইফালে হ'ল বাণিজ্য মেলা আৰু বাণিজ্য মেলা দেখাইছোঁ আপোনালোক সোমালোঁ বাণিজ্য মেলা আৰু বাণিজ্য মেলাৰ ভিতৰত সোমালে আপোনালোকে সকলো দেখাব পাব ইয়াতে এইফালে আচাৰৰ দোকান বিভিন্ন ধৰণৰ আচাৰ পোৱা যায় তোমাৰ নহৰু আৰু আদা জলকীয়া সকলো ধৰণৰে পোৱা যায় পিঠা আছে নাৰিকলৰ লাড়ু চব পাব ইয়াতে আৰু চাই থাকক আৰু এইফালে আছে দাঁতৰ ঔষধ এইবিলাক দাঁত পোকা খালে বা দাঁত চাফা কৰিলে এইবিলাক তো ঔষধ আৰু আমি এতিয়া যাম অলপ যাই থাকোঁ তো এতিয়া যাইছোঁ আমি এতিয়া এইফালে সকলো ধৰণৰ আছে খেলা ধূলা কৰা আৰু এইফালে চকৰি উঠাব মোৰ বিৰাট ভয় লাগে মই উঠিব নোৱাৰোঁ আৰু এইফালে আমি এতিয়া যাম গাড়ী তো মুন্দাই এতিয়া পিষ্টলেৰে বেলুন ফুটাই আছে 10 টকাত 5টা আৰু 20 টকাৰ কিনিছে কিন্তু এটাও বৰ্তমান ফুটাব পৰা নাই আৰু তো এই গুলি ভৰাইছে আৰু এইফালে চাওক আৰু পুৰা একদম ৰেডি ফায়াৰিং কৰিছে গুলাওক আৰু তো ইয়াতে গান বাজি আছে সেইটো কাৰণে মই অভাৰ ভইচ কৰি আছোঁ বৰ্তমান এতিয়া আপোনালোকক সকলো দেখাই আছোঁ চাই লওক আপোনালোকে এইফালে সুন্দৰ কৰি এই চকৰিবিলাক ঘূৰি আছে আৰু এইফালে চাওক এইফালে আছে আমাৰ লগৰবিলাক আৰু এইফালে হ'ল সকলোৱে ভিডিঅ' বনাই আছে সকলো চাই থাকক শেষলৈকে আপোনালোকক এইটো কালিয়া দমন শ্ৰীকৃষ্ণ আমি যাবলৈ ওলালোঁ আৰু ৰাক্সা আহিলোঁ আৰু আপোনালোকক যিমান পাৰোঁ সিমান দেখালোঁ আৰু ময়ো এটা পুতলা লৈছোঁ এইটো আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব চ' আজি ভিডিঅ'টো ইমানেই আছিল জয় অসম।